14জন এমপি আছিলে, কিন্তু অসমৰ 14জন এমপি তাৰ বিজেপিৰো এমপি আছিলে, কংগ্ৰেছৰো এমপি আছিলে, কিন্তু 14জন এমপিৰ এজন এমপিও কিন্তু এইখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাছিলে। আৰু সেইদিনাখন অধ্যক্ষই পাৰিলে সেই তাতে পাছ কৰাৰ কথা আছিলে, সেইখন আইন। কিন্তু ভাগ্য ভাল, অসমৰ ৰাইজৰ লাখ ভাল, ভাগ্য ভাল যে তাত তেতিয়া মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ কেইজনমান এমপিয়ে অপোজ কৰিলে। মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ কেইজনমান এমপিয়ে এইটো আপত্তি কৰিলে, ক'লে যে এইটো ইমান ডাঙৰ কথা, এখন দেশৰ মানুহ আহি ইয়াত এখন দেশৰ মানুহক নাগৰিকত্ব দিয়া হ'ব আৰু এইটো কোনো ধৰণৰ কোনো আলোচনা হোৱা নাই, এনেকে পটককে আনি পেলাই আপোনালোকে এইটো লোকসভাত এখন বিল পাছ কৰিলে হ'ব নেকি? এইটো আমি নামানো বুলি সিহঁতে হুলস্থুল লগাই দিলে। অসমৰ এমপিয়ে নহয় কিন্তু দেই, আপোনালোকে ভুল নকৰিব, এইটো মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ এমপিসকলে প্ৰতিবাদ কৰিলে। সেই প্ৰতিবাদৰ ফলত কি হ'ল যে লগে লগে এই আইনখন যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হ'ল। এই যুটীয়া সংসদলৈ যেতিয়া প্ৰেৰণ কৰা হ'ল, যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি গম পালো যে আমি এইখন এনেকুৱা এখন আইন যে সংসদত উত্থাপন কৰা হৈছিলে, এইখন আইন গম পালো আমি, আৰু চিক্ৰেট